Hello everyone, welcome to Sumpi Vlog. এতিয়া আমি গৈ আছো আৰবান হাটলৈ আৰু সুপাৰ মাৰ্কেটত বুধবাৰে এয়া বজাৰ বহে ফুলৰ বজাৰ প্ৰথমতে পাই ইমান ধুনীয়া ধুনীয়া ফুল তাপত এনেকে বিকে ইমান ধুনীয়া ফুলবোৰ একদম ঘৰলৈ উঠাই লৈ যাওঁ লাগিছে আৰু ইমান ধুনীয়া চৰাইকেইটা চাওকচোন ইমান ধুনীয়া লাগিছে ইমান মৰম লগা এবাৰ আহিলো আমি আৰবান হাট হ্যান্ডলুম মানে ইয়াত হাতে বনোৱা কাপোৰ কানি আৰু অন্য বস্তু পায় 10 দিনীয়া প্ৰগ্ৰাম হয় আৰবান হাটত হৈছে 10 দিনীয়া প্ৰগ্ৰাম কাপোৰ কানি কি লাগে সব পাব আৰু বাহিৰে বেগ চেক বনোৱা এইবোৰ পায় কানফুলি মণি আমাৰ আংকুলে দেখুৱাই আছে গামোচা কিমান গামোচাখনৰ দাম এখন 350 বোলে ইমতে ফুল আছে দৰা গামোচাৰ নিচিনাই আপোনালোকক লাগিলে আহিব পাৰে এখন জেঠাইহঁতৰ দোকান হয় আমাৰ চাদৰ মেখেলা এনেকে আৰু এইবোৰ বহুত দোকান আছে চাহ খাবলৈ লৈছো কি হয় এইটো এয়া বুটৰ আচাৰ বুটৰ চাটনি বুটৰ আচাৰো পেকেটত পায়ো আজিকালি 10 টকা তাকোৱেই কম তো খাই লওঁ চাহ এইবিলাক নাগা ড্ৰেছ ইমান ধুনীয়া আন্টি এজনীয়ে আনিছে এইবোৰ মণি হাতে গুঠিছে বোলে এইবোৰ মণি এইবোৰ হাতেৰে বনায় ন এইবোৰ হাতেৰে নহয় আৰু এইকেইটা বেগ দেখিছেনে এই বেগকেইটাৰ দাম বোলে 1000 আৰু এইবোৰ মণি ইমান দাম এডাল মণিত 1500 1700 3000 আৰু বেগ ধুনীয়া বেগ বাৰু আৰু এইবোৰ সব হাতেৰে বনাইছে এইবিলাক জোতা এইবোৰ বোলে হাতেৰে বনাইছে ইমান ধুনীয়া ধুনীয়াকৈ ময়ো এবাৰ ট্ৰাই কৰি চালোঁ আন্টিজনীৰ লগত আজি প্ৰথম এনেকৈ পিন্ধিছোঁ এইবোৰ বোলে মতা মানুহবোৰে লগাই এনেকৈ মতা মানুহবোৰে পিন্ধে দিছে দেখিবলৈ কিন্তু বৰ ধুনীয়া ধুনীয়া এয়া বাহিৰত দেখিছেনে এনেকৈ এখন দোকান দিছে সকলোকে চবৰে এখন দোকান কোনে কি উলিয়ায় বেগ উলিয়ায় কাপোৰ উলিয়ায় নিজৰ খুচি আৰু কি উলিয়ায় আমাৰখন এইপিনে ভিতৰলৈ আছে অকণমান এইখন ওচৰৰ আন্টিহঁতৰ দোকান হয় আৰু ভিডিঅ'টো এইখিনিতে সামৰি দিওঁ আপোনালোকে যদি আহিবলৈ বিচাৰে আহিব বজাৰ কৰিবলৈ আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক সাবস্ক্ৰাইব কৰি দিব আপোনালোকে নাপাহৰিব আপুনি কি বিকে চাদৰ মেখেলা বিকিছে লাগিলে